আসসালামু আলাইকুম গাইছ। আজি আমি চাম তৰাগাঁও জামে মছজিদ, যিটো দৰং ডিষ্ট্ৰিক্টৰ চিপাজাৰ সমষ্টিত আছে। এয়া হ'ল তৰাগাঁও জামে মছজিদৰ দানপাত্ৰ। আমি ভিতৰৰ ফালে সোমাই যাম গেটখন খুলি কেনে। সন্মুখত যিটো ঘৰ দেখিছে সেইটো আগতে মক্তব আছিলে, এতিয়া ভাঙিছে। সেইটো ভাঙি কেনে কোণা এটাটো মানে মছজিদৰ বাৰাণ্ডাখন পৰিছে। এয়া হ'ল তৰাগাঁও জামে মছজিদৰ চিৰি। ইয়াত তলত চেণ্ডেল থয়, তলৰ যিটো টাইলছ আছে তাত চেণ্ডেল থয়। এয়া চিৰি হয়। এয়া হ'ল সন্মুখৰ ছাইডটো, ফ্ৰণ্ট ছাইড। গামোচা আছে উজু কৰি মুখ মোচাৰ কাৰণে। এয়া গেটখন, মানে বাহিৰৰ যিখন বাৰাণ্ডাৰ গেট সেইখন হয় এইখন। আৰু এয়া ওপৰৰ ছাইডৰ ষ্টাইল, ধুনীয়া ষ্টাইল। ৰাতি হ'লে ধুনীয়া লাগে, তাতে লাইট জ্বলে। মই গেটখন খুলি কেনে ভিতৰৰ পৰা সোমাই গৈছোঁ। ভিতৰৰ এয়া বাৰাণ্ডা হয়। বাৰাণ্ডাৰ ছাইডত তাতে ফুলদানি ৰখা আছে, আপোনালোকে দেখিব। মই ওচৰলৈ দেখাই দিছোঁ বাৰু। এয়া ফুলদানি। বাহিৰৰ ফালে সেইটো পুখুৰী হয়। এয়া ফুলদানি বাৰাণ্ডাৰ লেফ্ট ছাইডে আছে। এয়া ভিতৰ ছাইড, বাৰাণ্ডাৰ একদম মানে মছজিদৰ ভিতৰ ছাইডে। এয়া চিৰি হয়। ছাইডৰ পৰা মই ভিডিঅ' কৰি দেখাই দিছোঁ ৰ'ব, একদম ছাইডৰ পৰা ভিডিঅ' কৰি। এয়া মাজৰ মিম্বাৰ হয় এইটো। গোটেই মছজিদটো আছে ইয়াতে। মই মছজিদ আৰু বাৰাণ্ডাৰ মাজত খাৰা হৈ কেনে ভিডিঅ'টো কৰি আছোঁ দেই। এয়া হ'ল ঘড়ী, এইটো মিম্বাৰ হয়। ইয়াতে ৰাইট ছাইডত ইমাম চাহেবে খাৰা হৈ খুতবা পঢ়ে আৰু লেফ্টত খাৰা হৈ নামাজ পঢ়ে। এইটো এটা ঘড়ী, দুই চাইডে দুটা ঘড়ী আছে কাৰেণ্টৰ। এইটো মাইক্ৰ'ফোন হয়, জুম্মাৰ দিনা কিবা নামাজ পঢ়িলে ইউজ কৰে। এইবোৰ পাতি ঠাণ্ডা দিনত মানে ইউজ কৰে, আৰু এতিয়া গৰমৰ দিনত তুলি থৈছে। মছজিদৰ উত্তৰ ছাইডৰ বাহিৰ ফালে এয়া। এইটো ঘৰতে মাইক থাকে আজান দিয়াৰ কাৰণে, মুয়াজ্জিন চাহেবে তাতে আজান দিয়ে। এইটো মছজিদৰ ভিতৰত সোমোৱা দোৱা, আল্লাহুম্মা আফতাহ লি আবৱাবা ৰাহমাতিক। এইটো বাহিৰ ওলোৱা দোৱা, আল্লাহুম্মা ইন্নী আসআলুকা মিন ফাজলিকা। এই মছজিদৰ পৰা ওলাই আহিলোঁ। এয়া মছজিদৰ ওপৰত চিৰিত যোৱা কাম, তলৰ পৰা কাম ষ্টাৰ্ট কৰিছে। অতি সোনকালে ক্লিয়াৰ হ'ব, আপোনালোকে দান বৰঙণি আগবঢ়াব ইনশাআল্লাহ। আৰু এয়া মছজিদ, যিটো যেতিয়া নেকি আগৰ মছজিদটোত মানে ভাঙিছিল তেতিয়া তাতে নামাজ পঢ়িছিল মানুহে। এয়া আমি গৈ আছোঁ পুখুৰী। এইটো পুখুৰীৰ মানুহে পানী খায়। খুৰী এজনীয়ে পানী লৈ গ'লে নামটো দেখিছে। তৰাগাঁৱৰ সকলো মানুহে, বেছিভাগ মানুহে পানী খায় ইয়াৰ পৰা, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি কেনে ইয়াৰ পৰা পানী লৈ যায়। এয়া মাছ দেখিছে। মছজিদটো আৰু চবে আল্লাহৰ ঘৰ, কিন্তু মানুহৰ বিশ্বাস হিন্দু মুছলিম সকলোৱে ইয়াতে তৰাগাঁও জামে মছজিদত দান আগবঢ়ায়। সকলোৰে এটা বিশ্বাস যে এই মছজিদটোত কিবা এটা আছে, যাৰ কাৰণে সকলোৱে ফল পায়। সেইকাৰণে ইয়াতে চবে